উপস্থিত থকা আকমাৰ চেয়াৰমেন জাব্ৰিয়াছ কাকা ডাঙৰীয়া, উপস্থিত থকা STFৰ চেয়াৰমেন স্বপ্না হেমব্ৰম। আজি এই চেৰফাংগুৰি ফুটবল খেল প্ৰাংগণত বিভিন্ন আদিবাসীক প্ৰতিনিধিত্ব কৰা দল সংগঠন তথা চেৰফাংগুৰি বৃহৎ আঞ্চলিক বেংটল আঞ্চলিকৰ অন্তৰ্গত আদিবাসী সমাজৰ তৰফৰ পৰা আজি যে আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰকাৰীক সম্বৰ্ধনা জনালে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব খুজি আছোঁ যে যোৱা 15 ছেপ্টেম্বৰ 2022 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ যি বলিষ্ঠ পদক্ষেপত এই ঐতিহাসিক শান্তি চুক্তি আদিবাসীৰ কাৰণে হ'ল। আমি জানো যে এই শান্তি চুক্তি সচৰাচৰ বিদ্ৰোহী সংগঠনৰ লগত হয়, যদিও এই শান্তি চুক্তিৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিদ্ৰোহী সংগঠনৰ কেডাৰ সদস্যক সংস্থাপনৰ কাৰণে যি সুযোগ দিলে, তাৰোপৰি এই বৃহৎ আদিবাসী জাতিটোকে একচুৱেলি অসমত মূল অসমীয়া জাতিৰ বৃহৎ অংগ হিচাপে মূল সুঁতিত জীয়াই থকাৰ বা আৰ্থসামাজিকভাৱে জীয়াই থকাৰ উন্নতি কৰাৰ কাৰণে এই চুক্তিখন দিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জানো যে আজি ভাৰতত অংগৰাজ্য অসমৰ আজি যুগে যুগে আদিবাসীসকলে ভাৰতৰ সংবিধানৰ যি অধিকাৰ, সেই অধিকাৰ পোৱা নাছিলে। বিভিন্ন সময়ত এই জাতিটোৰ ওপৰত বিভিন্ন ধৰণৰ দুৰ্যোগ আহিছিলে, সংবিধানে দিয়া অধিকাৰ উপভোগ কৰিব পৰা নাছিলে। এই জাতি মাটি যি অধিকাৰ পোৱা নাছিলে। একমাত্ৰ আজিৰ যিটো অসম চৰকাৰ, ভাৰত চৰকাৰৰ সক্ৰিয় প্ৰচেষ্টাত আজি আমি জাতি আৰু সমাজে মুক্তি পালোঁ, আৰু সেইকাৰণে আমি এই আদিবাসী শান্তি চুক্তিখন ঐতিহাসিক হিচাপে আমি স্বীকৃতি দিব খোজোঁ। এতিয়া এই জাতিটো কেতিয়া সৰ্বাংগীনভাৱে উন্নতি হয়, যেতিয়া জাতিটোৰ আৰ্থসামাজিক দিশ উন্নতি হ'ব। আৰু ইতিমধ্যে শান্তি চুক্তিৰ জৰিয়তে ভাৰত চৰকাৰ, অসম চৰকাৰে আদিবাসীসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, আৰ্থসামাজিক দিশ উন্নয়নৰ কাৰণে আৰু জাতি আৰু সমাজক উত্তৰণৰ কাৰণে এটা আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ কথাটো ৰাখিছে।